হয় নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যিসকল প্ৰিয় বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়া চাই আছে সেইসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে কিয়নো মই ইয়াত জব সম্পৰ্কীয় প্ৰত্যেকটা আপডেটে বা জবৰ কেতিয়া আপুনি এডমিট দিব কেতিয়া এক্সাম হ'ব কেতিয়া কোনখন বুক কিনিব লাগে এনেকুৱা ধৰণৰ প্ৰত্যেকটা আপডেটে কিয় জেনেৰেল নলেজ কোন কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব কোন টাইমত আপোনাৰ ক'ত যাব লাগিব এনেকুৱা ধৰণৰ প্ৰত্যেকটা আপডেট বা কি নতুন জব কি আহিছে সকলো আপডেটে মই দিওঁ সেইবিলাক আপডেট পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষৰ ফালে ছাবস্ক্ৰাইব নামৰ অপশ্যন এটা লিখা আছে এইটো ক্লিক কৰি দিব আৰু ঘণ্টাটো বজাই দিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ অইল ইণ্ডিয়া লিমিটেডৰ পোষ্ট ওলাই আহিছে জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক কম্পিউটাৰৰ অপাৰেটৰ এইটো পোষ্ট 11টা পোষ্ট আছে 11টা পোষ্টৰ 6টা আছে আপোনাৰ জেনেৰেলৰ বাবে OBC আৰু NCLৰ 2টা আছে SCৰ বাবে 2টা আছে আৰু EWSৰ বাবে এটা আছে আপোনাৰ এইটো ক্লাছ 12 পাছ লাগিব ইয়াত কোনো ধৰণৰ সায়েন্স আৰ্টছ বা কমাৰ্চ বুলি নাই সকলোৱে এপ্লাই কৰিব পাৰে আৰু 6 মাহ আপোনাৰ কম্পিউটাৰ লাগিব এটা MS Word MS Excel PowerPoint থাকিব লাগিব কম্পিউটাৰ যিখন সাৰ্টিফিকেট আছে তাত আৰু আপোনাৰ ইয়াৰ বয়স হ'ব 18 বছৰ টু 30 বছৰৰ ভিতৰত আৰু আপোনাৰ ইয়াত দুটা প্ৰসেছত মানে এক্সাম হ'ব প্ৰথমটো ৰাইটিং টেষ্ট দুই নম্বৰটো কম্পিউটাৰ অপাৰেশ্যন স্কিল টেষ্ট অফলাইন হয় এইটো আপুনি যিটো এড্ৰেছ আছে বা ফৰ্ম আছে এইটো কম্পিউটাৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব আৰু আপুনি 8/7/2019 মানে 8 তাৰিখ 7 2019ৰ ভিতৰত মানে এপ্লাই কৰিব লাগিব তাৰ আগত এইটো লাষ্ট ডেট হয় 8/7/2019 এইটো লাষ্ট ডেট হয় আৰু আপুনি যিবিলাকে ভিডিঅ'টো চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই